আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। আজি যাবলৈ ওলাইছোঁ সাপটগ্ৰামৰ লীলানন্দ আশ্ৰমলৈ। কিছুদিন আগলৈকে আমি জনাই নাছিলোঁ সাপটগ্ৰামত যে ইমান ধুনীয়া এখন আশ্ৰম আছে বুলি। মোতকৈ বহুত সৰু, কিন্তু মোৰ বান্ধৱীৰ নিচিনাই তাইৰ মুখত শুনিলোঁ এই আশ্ৰমৰ কথা। তেওঁলোকে কিছুদিন আগত গৈ আহিছে, গতিকে ভাবিলোঁ আমিও সকলোৱে মিলি এবাৰ গৈ আহোঁ। এই চিন্তিয়ে আমাৰ আজিৰ যাত্ৰা আৰম্ভ। ধুবুৰীৰ পৰা সাপটগ্ৰাম খুব এটা বেছি দূৰ নহয়, মাত্ৰ 47.6 কিলোমিটাৰ। ধুবুৰীৰ পৰা আহি আমি প্ৰথমে গৌৰীপুৰ পালোঁ, তাৰপিছত বগৰীবাৰী, তাৰপিছত মহামায়া মন্দিৰ। এনেদৰে কিছু দূৰ পাৰ হৈ অহাৰ পিছত ৯:০৭ বজাত গাড়ীখন বাওঁফালে সাপটগ্ৰাম বুলি সোমাই গ'ল। ৯:০৭ৰ পৰা সাপটগ্ৰাম 17 কিলোমিটাৰ, কিন্তু আশ্ৰমখন মূল চহৰখন পোৱাৰ কিছু আগতেই পালোঁ। এয়া সোণকোষ নদীখন ৰাস্তাৰ একেবাৰে ওচৰৰে বৈ গৈছে। এতিয়া মন্দিৰ পামেই আৰু বেছি দূৰ নাই। আৰু ৰাস্তাৰ দুই কাষৰ যিটো প্ৰাকৃতিক দৃশ্য খুবেই ধুনীয়া, ধুনীয়া খেতি পথাৰ, খোলা ফিল্ড, আৰু ৰাস্তাটো ইমান মসৃণ আছিল নহয়, সঁচাকৈ খুব ভাল লগা আছিল। এনেকৈ আহি আহি আমি আশ্ৰম পায়েই গ'লোঁ। বেৰা দি কি ধুনীয়াকৈ দ্ৰোণ শাকৰ খেতি কৰিছে। এনেতো জংঘলৰ মাজে মাজে দ্ৰোণ শাক দেখাই পাওঁ, কিন্তু এনেকৈ খেতি কৰা দেখা নাছিলোঁ, এয়াই প্ৰথম। এয়া আশ্ৰমৰ মূল প্ৰৱেশদ্বাৰ। গোটেই আশ্ৰমখন 100 বিঘা মাটিৰ ওপৰত। এইটো এটা গোশালা, ভিতৰতো এটা গোশালা আছে। আৰু আশ্ৰমখনৰ ভিতৰখন ইমান ধুনীয়া ধুনীয়া ফুলেৰে, কাৰ্পেট গ্ৰাছেৰে সজাই থৈছে, বহুত ভাল লাগে। আৰু ইয়াতে বহুত মন্দিৰ আছে। দুৰ্গা মন্দিৰ আছে, ৰাম মন্দিৰ আছে, হনুমান মন্দিৰ আছে, শিৱ মন্দিৰ আছে, আৰু লীলানন্দ ঠাকুৰ, যিজনে এই আশ্ৰমখন প্ৰতিষ্ঠা কৰিছে, তেওঁৰো এটা বিগ্ৰহ থকা মন্দিৰ ইয়াতে আছে। আৰু এটা আছে ৰাধা কৃষ্ণৰ মন্দিৰ, যিটো মন্দিৰ সকলোতকৈ ধুনীয়া আৰু সকলোতকৈ ডাঙৰ। এতিয়া আহক আমি সকলোৱে মন্দিৰবোৰ এটা এটাকৈ দৰ্শন কৰোঁ। এয়া আপোনালোকে শুনিছে হৰিনাম সংকীৰ্তন। এই আশ্ৰমখনৰ এটা অনন্য বিশেষত্ব এই যে আশ্ৰমখনৰ প্ৰতিষ্ঠাৰ দিনাৰ পৰাই এই হৰিনাম সংকীৰ্তন অবিৰতভাৱে দিনে ৰাতিয়ে আজিলৈ চলি আছে। এই আশ্ৰমত প্ৰতি বছৰে ৰথযাত্ৰা উৎসৱো অনুষ্ঠিত হয়।
আশ্ৰমখনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ কামো উন্নতমত চলি আছে। এইটো এটা বহুত ডাঙৰ পুখুৰী খান্দি থকা হৈ আছে। ইয়াৰ পিছৰবাৰ আহিলে চাগে পুখুৰীটোৰ কাম সম্পূৰ্ণ হোৱা দেখা পাম। ইয়াত আপৰ যুগৰ হাইলাখ বৃন্দাবন। শ্ৰীকৃষ্ণই বাঁহী বজাই আছে আৰু গৰুবোৰে ঘাঁহ খাই আছে। কেনেকুৱা যে ভাল লাগিছে। বাহিৰত চিৰিত উঠিলোঁ আমি চিৰিত এক কবি হৈছে। আজি দৌল পূৰ্ণিমাৰ দিনা এই ৰাধাকৃষ্ণৰ মন্দিৰটোত আহি সঁচাকৈ বৰ ভাল লাগিছে। আশ্ৰমখনৰ ৰাতিৰ দৃশ্য খুব মোহনীয়া। ৰাতি পানীৰ ফোৱাৰা নাচে, বিভিন্ন ধৰণৰ ৰং বিৰঙী লাইট জ্বলে, খুবেই সুন্দৰ। কিন্তু আমি যিহেতু ৰাতিলৈকে নাথাকিলোঁ, গতিকে আমাৰ সেই দৃশ্য উপভোগ কৰা নহ'ল। ডেনিম ফুল বুলি কয় নেকি, ডেনিম। এইদৰে ঘূৰি থাকোঁতে আমি এই কেণ্টিনখন পালোঁ।
ইয়াতে ফুচকা খালোঁ, চাহ খালোঁ আৰু তাৰপিছত ৰাজে অকণমান ইয়াতে খেলিলে। তাৰপিছত অকণমান ফটো ছেশ্যন কৰিলোঁ। তেতিয়াহ'লে ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ। আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ ইয়াতে এৰিছোঁ। নমস্কাৰ।